So guys, আপোনালোকে চাইছে এইটো লিৰিকেল ভিডিঅ'। সো এনেকুৱা টাইপৰ লিৰিকেল ভিডিঅ' আপোনালোকে কেনেকৈ বনাব আৰু চিনেমেটিক ষ্টাইলত কেনেকৈ বনাব, কাৰণ সকলো আজিকালি একে ধৰণে মানে লিৰিকেল ভিডিঅ' বনাই আছে। সো আপোনালোকে 3D এণ্ড চিনেমেটিক ষ্টাইলত যদি ভিডিঅ' বনাব বিচাৰে, মোৰ এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব। সো গাইজ, এতিয়া মই মোৰ কাইনমাষ্টাৰ এপ্লিকেশ্যনটো অন কৰি লৈছোঁ। সো কাইনমাষ্টাৰ এপ্লিকেশ্যনটো অন কৰাৰ পিছত ক্ৰিয়েট নিউত যাম, বা এনেকুৱা এটা প্ৰজেক্ট আহিব। এইটো প্ৰজেক্ট আহিব, আপোনালোকক মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। তাৰপিছত গৈ কিনে আপোনালোকে ডাউনলোডছত যাব, এটা মই ইফেক্ট ভিডিঅ' দি দিম, বেকগ্ৰাউণ্ড ভিডিঅ'। চ' সেইটোত গ'লে যোৱাৰ পিছত আপোনালোকে এইটো কি কৰিব, চেণ্ড টু বেক। চ' চেণ্ড টু বেক কৰি দিয়ে আৰু চাউণ্ডটো কমাই দিব। চেণ্ড টু বেক কৰাৰ পিছত আপোনালোকে চাওক, এয়া যিকেইটা ফটো আছিলে আপোনালোকে ধুনীয়াকৈ এডজাষ্ট কৰি ল'ব যে কোনটো ফটো ক'ত লগালে ভাল হ'ব। চ' আপোনালোকে এইকেইটা ফটো আপোনালোকে ব্ৰিং টু ফৰৱাৰ্ড কৰি ল'ব। চ' হৈ গ'ল। হোৱাৰ পিছত আপোনালোকে যিটো এইটো যেনেকৈ এতিয়া উদাহৰণস্বৰূপে মোৰ এইটো ফটো ন, এইটো ব্ৰিং টু ফৰৱাৰ্ড কৰি ল'ব আপোনালোকে। ব্ৰিং টু ফৰৱাৰ্ড হৈ গ'ল। চ' এবাৰ চাওক, মোৰ ফটোটো ফাৰ্ষ্টলৈ আহি গ'ল, হয় নহয় জানো? আৰু এইটো ৰিপংকিতাৰ এইটো এটা ফটো। চ' এইকেইটা মই এডজাষ্ট কৰি ল'ম ধুনীয়াকৈ। আপোনালোকৰ হিচাপত মানে কেনেকুৱা ক'ত লাগে ধুনীয়াকৈ এডজাষ্ট কৰি ল'ব। আৰু একদম ইজি, মই আপোনালোকক গোটেই প্ৰজেক্টটো এইকাৰণে আগতে বনাই দিছোঁ, একদমেই ইজি কৰি দিছোঁ আপোনালোকক। জাষ্ট ডাউনলোড কৰি আপোনালোকৰ যিকেইটা মানে ফটো আছে PNG, চ' আপোনালোকে সেইকেইটা চেঞ্জ কৰি ল'ব। চেঞ্জ কেনেকৈ কৰে আপোনালোকে হয়তো গম পায়েই, মোৰ অলৰেডি ভিডিঅ' বনোৱা আছে, আপোনালোকে চাই ল'ব। আৰু তাৰপিছত আপোনালোকে আৰু এটা ইফেক্ট ভিডিঅ'টো দি দিম মই ধুনীয়াকৈ। এইটো গ'লে তাৰপিছত ক্ৰমাকেট যাব, ক্ৰমাকেট গৈ এনেবল কৰি দিব। এইটো অলপ উঠাই দিব, বেছি নহয় অলপমান উঠাই দিব। চ' হৈ গ'ল। হৈ যোৱাৰ পিছত ইয়াৰ চাউণ্ডটো কমাই দি কিনে আপোনালোকে চাওক, গোটেই মই ইজি কৰিছোঁ। আৰু মোৰ যিখন ফটো আছে এইখন ফাৰ্ষ্টত আনি ল'লোঁ, অনাৰ পিছত এতিয়া চাওক দেখিবলৈ কিমান ধুনীয়া হৈছে। এয়া একদম পূৰা চিনেমেটিক ষ্টাইলত মই আপোনালোকক বনাই দিছোঁ। চ' চাওক, এয়া গোটেই একদম চিনেমেটিক ষ্টাইলত। চ' আপোনালোকৰ কোনো ধৰণৰ এই ফটোখন মই কি কৰিব লাগিব, ব্ৰিং টু ফৰৱাৰ্ড, মানে কোন ফটো ক'ত লাগে আপোনালোকে চাই ল'ব। ব্ৰিং টু ফৰৱাৰ্ড কৰিলোঁ। চ' চাওক এবাৰ দেখিবলৈ কেনেকুৱা হৈছে। ব্ৰিং টু ফৰৱাৰ্ড হৈ গ'ল, আৰু এইখনো ধুনীয়া লাগিছে, আৰু এইখনো ভাল লাগিছে। এয়া চাওক, আপোনালোকক একদম ইজি কৰি দিছোঁ। আপোনালোকৰ এডিটিং মানে বেছি সময় নালাগে, জাষ্ট আপোনালোকৰ 3-4 মিনিটত একদম টোটেল এডিটিং ভিডিঅ'টো আপোনালোকৰ হৈ যাব। হৈ যোৱাৰ পিছত এতিয়া মোৰ হৈ গ'ল। আৰু এটা মোৰ আছে আপোনালোকক মই দি দিম ডাউনলোডছ ভিডিঅ', ইফেক্ট ভিডিঅ'। চ' সেইটো আপোনালোকে ডাউনলোড কৰি ল'ব। লোৱাৰ পিছত আপোনালোকে কি কৰিব লাগে ধুনীয়াকৈ আপোনালোকক মই কৈ আছোঁ। চ' আপোনালোকে চাই থাকক। চ' এইটো হৈ গ'ল। এতিয়া মই লেয়াৰত যাম, লেয়াৰত গৈ মিটেড গৈ ক্ৰমাকেট অলপ মিলাই ল'ম এডজাষ্ট কৰি, যে কিমান লাগে কি লাগে। আৰু আপোনালোকৰ হিচাপত মানে এইটো মিলাই ল'ব, এইটো আপোনালোকে গম পায়েই। চ' এইখিনি হৈ গ'ল। হৈ যোৱাৰ পিছত আপোনালোকে ধুনীয়াকৈ চাই থাকক। এতিয়া মই ভইচ অভাৰ নকৰোঁ, এতিয়া মই আপোনালোকক বেকগ্ৰাউণ্ড কিছুমান মিউজিক লগাই দিম। আপোনালোকে মিউজিক মতে চাই ধুনীয়াকৈ বুজি ল'ব। আৰু যদি ভইচ অভাৰ কৰিব লাগে তেনেহ'লে মোক কমেণ্ট কৰিব, মই নেক্সট ভিডিঅ'ৰ পৰা টোটেল ভিডিঅ'টোতে ভইচ অভাৰ কৰিম। চ' গাইজ, আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ। আৰু যিসকলে নতুনকৈ মানে আমাৰ চেনেলটোত আহিছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আমাৰ এই চেনেলটোত আপোনালোকে এনেকুৱা ধৰণৰ এডিটিং ভিডিঅ'বোৰ সদায় পাই থাকিব। চ' মিউজিক ভিডিঅ' লগাই দিছোঁ, আপোনালোকে চাই থাকক মিউজিক।